ডিজিটেল ডেস্ক ২ মাৰ্চ আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া ফিফা বিশ্বকাপ ফুটবলত ইৰাণৰ অংশগ্ৰহণক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। ইৰাণৰ ফুটবল এছ'চিয়েশ্যনৰ মুৰব্বী মেহদী তাজিয়ে কয় যে বৰ্তমানৰ পৰিস্থিতিত ইৰাণৰ বাবে আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া বিশ্বকাপত খেলাৰ সম্ভাৱনা অতি কম। আমেৰিকা আৰু ইজৰাইলে যৌথভাৱে ইৰাণক আক্ৰমণ কৰিছে। সৰ্বোচ্চ নেতা আলী খামেনেইৰ মৃত্যু হৈছে। ডিজিটেল ডেস্ক মেৰাপানী বৰ্ণিল কাৰ্যসূচীৰে মেৰাপানীৰ ৪ নং তৰাণী বিশ্ৰামপুৰ বাইথ মন্দিৰত সোমবাৰে উদযাপন কৰা হয় খ্ৰিং খ্ৰিং বাইথ পূজা। পৰম্পৰাগত অনুষ্ঠান আৰু ধৰ্মীয় ভক্তিৰে মুখৰিত হৈ উঠে সমগ্ৰ অঞ্চল। ডিজিটেল ডেস্ক কামপুৰ সোমবাৰে দুপৰীয়া কামপুৰ থানাৰ অন্তৰ্গত বাহাকাবাৰী মজলীয়া বিদ্যালয়ত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। ডিজিটেল ডেস্ক আগন্তুক অসম বিধানসভা নিৰ্বাচন ২০২৪ত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতেই প্ৰদেশ কংগ্ৰেছৰে মিত্ৰতা কৰিব ৰাইজৰ দলে। সোমবাৰে এই কথা সদৰি কৰে দলটোৰ নেতৃবৰ্গই। ডিজিটেল ডেস্ক ৰাজ্যসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন। তেনে সময়ছোৱাত এই নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ সংগ্ৰহ কৰিছে বিজেপিৰ ৬জন নেতাই। এই পৰ্যন্ত দলটোৰ হৈ মনোনয়ন সংগ্ৰহ কৰিছে ৰামেশ্বৰ তেলী, যোগেন মোহন, তেৰছ গোৱালা, তপন গগৈ, পুলক গোহাঁই আৰু দীপলু ৰঞ্জন শৰ্মাই। ডিজিটেল ডেস্ক গহপুৰ বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰি সোমবাৰে গহপুৰৰ পৰা হাৱাজান অভিমুখে অহা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক যাত্ৰাপথত উষ্ম আদৰণি জনাই শুলেঙিৰ শংকৰদেৱ শিক্ষা নিকেতনৰ প্ৰায় ৫ শতাধিক ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকলে। শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ সভাপতি উদয় আদিত্য গোস্বামী আৰু অধ্যক্ষ জয়ন্ত শইকীয়াৰ নেতৃত্বত জনোৱা এই আদৰণিত মুখ্যমন্ত্ৰীগৰাকীক পুষ্পবৰ্ষণ কৰাৰ লগতে ফুলাম গামোচা প্ৰদান কৰে। ডিজিটেল ডেস্ক গুৱাহাটী অসম প্ৰকাশন পৰিষদৰ প্ৰাক্তন সচিব বিশিষ্ট লেখিকা ড০ অসমী গগৈয়ে ৰচিত প্ৰবন্ধ সংকলন নৱ প্ৰজন্মক গঢ়াৰ আশাৰে আৰু গল্প সংকলন সীমান্তৰ সিপাৰে ইপাৰে শুভ উন্মোচন কৰা হয়। সোমবাৰে লেখিকা সংস্থা অসম, ৰমেশ চন্দ্ৰ বৰা আৰু লিচুমাই বৰা নিয়াসৰ যুটীয়া উদ্যোগত চেনিকুঠিত অৱস্থিত পশুপালন বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে নিয়াসৰ সভাপতি মহেন্দ্ৰ উৰাই। ডিজিটেল ডেস্ক আমেৰিকা, ইজৰাইল, ইৰাণৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। শেহতীয়াকৈ তৃতীয় দিনো অব্যাহত আছে উত্তেজনা। তাৰ মাজতে আহিছে আন এক খবৰ, কিয়নো ইউৰোপৰ বিভিন্ন চহৰলৈ বহু বিমান বাতিল কৰে। ডিজিটেল ডেস্ক তেজপুৰ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ কোটি কোটি টকাৰ আঁচনি ৰূপায়ণৰ নামত বিয়াগম দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত হৈছে তেজপুৰ। এনে সময়তে তেজপুৰ নদুৱা ৰঙাপৰা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ দুৰ্নীতিপৰায়ণ বিষয়া অভিযন্তাৰে মিলি বিভাগীয় ঠিকেদাৰে নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণৰ নামত কোটি কোটি টকা লুণ্ঠনৰ ভয়ংকৰ জাল পেলাইছে। ডিজিটেল ডেস্ক জন আশীৰ্বাদ যাত্ৰাত দাতা কৰ্ণৰূপত দেখা পোৱা গ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। এই যাত্ৰাৰ তৃতীয় দিন গহপুৰত সেই দৃশ্য প্ৰত্যক্ষ কৰিলে হাজাৰ হাজাৰ লোকে। মুকলি গাড়ীত থিয় হৈ অভিবাদন গ্ৰহণ কৰি আগবাঢ়ি যোৱা হিমন্ত বিশ্ব শৰ্মাক কাষতে পাই আবদাৰ বাঢ়ি গৈছিল ভাগিনসকলৰো। পৰিণত হৈছে তেজপুৰ। এনে সময়তে তেজপুৰ নদুৱা ৰঙাপৰা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ দুৰ্নীতিপৰায়ণ বিষয়া অভিযন্তাৰে মিলি বিভাগীয় ঠিকেদাৰে নিম্নমানৰ সামগ্ৰীৰে পথ নিৰ্মাণৰ নামত কোটি কোটি টকা লুণ্ঠনৰ ভয়ংকৰ জাল পেলাইছে। ডিজিটেল ডেস্ক জন আশীৰ্বাদ যাত্ৰাত দাতা কৰ্ণৰূপত দেখা পোৱা গ'ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক। এই যাত্ৰাৰ তৃতীয় দিন গহপুৰত সেই দৃশ্য প্ৰত্যক্ষ কৰিলে হাজাৰ হাজাৰ লোকে। মুকলি গাড়ীত থিয় হৈ অভিবাদন গ্ৰহণ কৰি আগবাঢ়ি যোৱা হিমন্ত বিশ্ব শৰ্মাক কাষতে পাই আবদাৰ বাঢ়ি গৈছে। ডেস্ক পশ্চিম এছিয়াত অব্যাহত থকা উত্তেজনাৰ মাজতে ছৌদি আৰৱৰ অন্যতম গুৰুত্বপূৰ্ণ তৈল প্ৰতিষ্ঠান আৰামকো ৰাছ টানুৰা ৰোধনাগাৰত ইৰাণে ড্ৰোন আক্ৰমণ কৰিছে। এই আক্ৰমণৰ পিছতে সাৱধানতা অৱলম্বন কৰি ছৌদি আৰামকো কৰ্তৃপক্ষই সাময়িকভাৱে ৰোধনাগাৰটো বন্ধ কৰি দিছে। মৃদুল কুমাৰ চণ্ডিকৈ যুদ্ধ হৈছে ইৰাণত, বোমা মিছাইলৰ বৰষুণ পৰিছে দেশখনত। আমেৰিকা ইজৰাইলৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে ইৰাণ। ইৰাণেও চলাই গৈছে প্ৰত্যাক্ৰমণ।
এই যুদ্ধৰ প্ৰভাৱ পৰিছে কিন্তু অসমত। শেহতীয়াকৈ হোৱা মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ বাবে অসমৰ অৰ্থনীতি প্ৰায় ৮৫০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। আৰামকো ৰাছ টানুৰা ৰোধনাগাৰত ইৰাণে ড্ৰোন আক্ৰমণ কৰিছে। এই আক্ৰমণৰ পিছতে সাৱধানতা অৱলম্বন কৰি ছৌদি আৰামকো কৰ্তৃপক্ষই সাময়িকভাৱে ৰোধনাগাৰটো বন্ধ কৰি দিছে। মৃদুল কুমাৰ চণ্ডিকৈ। যুদ্ধ হৈছে ইৰাণত, বোমা মিছাইলৰ বৰষুণ পৰিছে দেশখনত। আমেৰিকা ইজৰাইলৰ আক্ৰমণত ধ্বংসস্তূপত পৰিণত হৈছে ইৰাণ। ইৰাণেও চলাই গৈছে প্ৰত্যাক্ৰমণ। এই যুদ্ধৰ প্ৰভাৱ পৰিছে কিন্তু অসমত। শেহতীয়াকৈ হোৱা মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ বাবে অসমৰ অৰ্থনীতি প্ৰায় ৮৫০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছে। ডিজিটেল ডেস্ক। আমেৰিকা ইজৰাইল ইৰাণৰ মাজত চলি থকা সামৰিক সংঘাতৰ বাবে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। শেহতীয়াকৈ তৃতীয় দিনো অব্যাহত আছে উত্তেজনা। ইপিনে ইৰাণে আমেৰিকাৰ সামৰিক ঘাটিটো চলাইছে আক্ৰমণ। ডিজিটেল ডেস্ক। ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ পিছত পশ্চিম এছিয়াত উত্তেজনা বৃদ্ধি পাইছে। ইয়াৰ মাজতে দেওবাৰে নিশা মধ্যপ্ৰাচ্যৰ যুদ্ধ সন্দৰ্ভত ৩ ঘণ্টা ধৰি CCSৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকৰ অন্তত প্ৰধানমন্ত্ৰী মোদীয়ে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে। ডিজিটেল ডেস্ক। ফাকুৱা অসমৰ অন্যতম ৰঙীন আৰু আনন্দময় উৎসৱ। ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত এই উৎসৱক হোলী নামেৰে পৰিচিত হ'লেও অসমত ইয়াক ফাকুৱা বুলি কোৱা হয়। অসমীয়া বৈষ্ণৱ সংস্কৃতিৰ সৈতে ফাকুৱাৰ গভীৰ সম্পৰ্ক আছে। কেৱল ৰং ঠেলাৰ আনন্দই নহয়, অসমীয়া সমাজ সংস্কৃতি, ধৰ্মীয় ভাৱধাৰা আৰু ঐতিহ্যকো এই উৎসৱে প্ৰতিফলিত কৰে।